এইটো 1852 চনত মে' মাহত পিতৃ মাতৃয়ে ল'ৰাক কেনেকৈ শিকায়, হাউ পেৰেণ্টছ টিচ দেয়াৰ চিলড্ৰেন। যাৰ ঘৰত ল'ৰা ছোৱালী থাকে সেই ঘৰেই ঈশ্বৰৰ আশীৰ্বাদ পোৱা হয়। কিয়নো দেখা সতি সন্তান নোহোৱাকৈ কিমান মানুহ আছে, সিবিলাকে দিনে ৰাতিয়ে সন্তানৰ মুখ দেখিবলৈ বাঞ্ছা কৰে, তথাপি ঈশ্বৰৰ এনে অনুগ্ৰহৰ দান পাব নোৱাৰে। তেতিয়া সিবিলাকে কেতিয়াবা ঈশ্বৰলৈকো প্ৰাৰ্থনা কৰি খোজে। পাছে যেতিয়া ঈশ্বৰে দয়া কৰি সিবিলাকক কোনো ল'ৰা ছোৱালী দিয়ে, তেতিয়া মাক বাপেকৰ আনন্দ পাৰ নাইকিয়া হয়। আমাৰ ল'ৰা ছোৱালী হৈছে বুলি বৰ চেনেহ বেথা কৰি পালি থাকে, আৰু দুখতো যেতিয়া ল'ৰা ছোৱালীৰ মুখ দেখিবলৈ পায় তেতিয়া সকলো মনৰ দুখ গুচে। ঘৰত কোনো ল'ৰা ছোৱালী হ'লে মাক বাপেকৰ সান্তনাৰ ভঁৰাল হয়, তাৰে পৰা দুখৰ কালতো সুখ পায়। পৃথিৱীৰ মাজত মাক বাপেকলৈ সন্তানত বাহিৰে আন কোনো অমূল্য বস্তু নাই। যেতিয়া কোনো মাক বাপেকে এটি সন্তান পায় তেতিয়া কেনে শ্ৰম কৰি তাক ডাঙৰ দীঘল কৰে। যি বস্তু আৰ্জে তাৰ নিমিত্তে আগলৈ সাঁচি থয়, আৰু দিনে ৰাতিয়ে তাক ভাল হ'বলৈ সিবিলাকে যতন কৰি থাকে। আৰু যেতিয়া আমি বুঢ়া বুঢ়ী হ'ম তেতিয়া আমাৰ এই পুঁজিয়ে আমাক প্ৰতিপাল কৰিব বুলি অতি সান্তনাৰে আশা কৰি থাকে। ঘৰত ল'ৰা ছোৱালী হ'লে আপোনাৰ মাক বাপেকলৈ ইমান চেনেহৰ পাত্ৰ হয়, তথাপি ইমান চেনেহৰ পাত্ৰ হ'লেও যেতিয়া সেই ল'ৰা ছোৱালী দুষ্ট হৈ মাক বাপেকৰ আজ্ঞা নমনা হয় তেতিয়া সি অতি অসন্তোষৰ কাৰণ। তেনে দুষ্ট ল'ৰা যদি মাক বাপেকৰ ঘৰত 1000ও হয় তেওঁ তাত একো লাভ নাই। সেই পিতৃ মাতৃসকল, তোমালোকৰ ল'ৰা ছোৱালী যেতিয়া বেয়া হৈ যায় তেতিয়া কাৰ দুখ বুলি ভাবিছা? ল'ৰা ছোৱালীৰ দুখ হয়নে? তোমালোকৰ ল'ৰা ছোৱালীৰ দুখ হওঁতে হয়, কিন্তু ঘাই দুখ হ'লে তোমালোকৰ ওপৰতহে পৰিছে। যদি সোধা কি ভাবে আমি সিহঁতৰ দুখৰ হেতু হৈছোঁ, তেন্তে শুনা, তাৰ বহু প্ৰমাণ দেখুৱাওঁ। তোমালোকে আপোনাৰ সতি সন্তানক সৰু কালতে শিকাবলৈ শ্ৰম নকৰিলা, আৰু যদি দায় জগৰ পাওঁতে কেতিয়াবা শাস্তিও দিছিলা, তথাপি উচিতভাৱে তাক নকৰিলা। সেইকাৰণে তোমালোকৰ সকলো চেনেহৰ পাত্ৰ ল'ৰাবোৰ দুষ্ট হৈ গ'ল। তাতে তোমালোকৰ অতি দুখ অপমান মনত সোমাই জুইৰ দৰে পুৰি থাকে। সকলো মাক বাপেকে আপোনাৰ সন্তানবিলাকক ৰাতিয়ে দিনে শিকাই থাকে। নাই শিকোৱা বুলি মই কোৱা নাই, কিন্তু উচিত মতে নিশিকায়। যেতিয়া তোমালোকৰ ল'ৰাই আজ্ঞা নামানে তেতিয়া তোমালোকে বৰ খং কৰি মনেৰে তৃপ্তি নপলাই সিহঁতক শাস্তি কৰিবা আৰু চিঞৰি দাবী দিয়া। কিন্তু এনে শাস্তি আৰু দাবী পোৱাত সিহঁত ভাল হওক চাৰি বেয়াতকৈও বেয়া হৈহে যায়। আৰু যদি বাপেকে ল'ৰাৰ জগৰ পাই শাস্তি দিয়ে, মাকে খং কৰি আপোনাৰ ল'ৰাক কোলাত তুলি লৈ বৰ মৰমেৰে নিচুকায়। যদি মাকে কোনো সময়ত ল'ৰা ছোৱালীক কোবায় তেতিয়া বাপেকে সহিব নোৱাৰি মাকক খং কৰে। কেতিয়াবা মোৰ ল'ৰা কিয় মাৰিলি বুলি মাককো শাস্তি কৰে। পাছে ল'ৰাই মাক বাপেকৰ এনে স্বভাৱ দেখি বৰ চল পায়। এই ৰূপে তোমালোকে আপোনাৰ ল'ৰাক শিকালে আগলৈ ভাল হ'বনে? সি কেতিয়াও ভাল নহয়, আৰু তোমালোকৰ কথাও নেমানি বেয়াহে হৈ যাব। কিন্তু যি ভাৱেৰে ল'ৰাক শিকাব লাগে কওঁ, মন দি শুনা। যেতিয়া তোমাৰ ল'ৰা ছোৱালীয়ে কোনো জগৰ কৰে তেতিয়া তুমি 4 বেলিলৈকে সিহঁতক তোমাৰ কোলাত বা ওচৰত লৈ মৰম আৰু চেনেহেৰে তোমাৰ মনৰ অসন্তোষ দেখাই গধুৰভাৱে সিহঁতৰ অপৰাধ বুজাই দিয়া। পাছে যদি তেতিয়াৰ পৰা আগলৈ কিছু ভাল কৰিবৰ দেখা তেন্তে ভাল। কিন্তু যদি তোমাৰ কথা নুশুনে তেতিয়া আকৌ তাক তোমাৰ ওচৰলৈ মাতি নিয়া আৰু প্ৰথমে তাৰ দায় জগৰ বুজাই পাছে তালৈ মৰম কৰিহে শাস্তি দিয়া। কিন্তু যি সময়ত তোমাৰ মনত ল'ৰালৈ খং হৈ থাকে তেতিয়া কোনো ৰূপেও শাস্তি বা দাবী নিদিবা। কিয়নো খং থাকোঁতে যদি ল'ৰাক মাৰা সেই ল'ৰাৰ মন আগতকৈও কঠিন হ'ব। তোমাৰ মনৰ পৰা নিচেই খং মাৰ গ'লেহে ল'ৰাক নিজান ঠাইলৈ নি তাৰ দুখ বুজাই শাস্তি দিবা। আৰু যদি তোমাৰ ল'ৰা ভাল হ'ব লাগে তেন্তে কেতিয়াও কেটেৰ জেঙেৰ মাত নামাতিবা। তাত বাহিৰে তোমাৰ ল'ৰা ছোৱালী যদি ভাল হ'বলৈ তুমি কাৰবাৰ কৰা তেন্তে ঘনে শাস্তি আৰু দাবী দি নাথাকিবা। যদি ঘনে তাক শাস্তি দিব খোজা তেতিয়া সি ভাল হ'বৰ চাৰি দুষ্টহে হৈ যাব। তাতে তোমাৰ সুখ শান্তি কেতিয়াও নাই, কেৱল মনৰ সন্তাপেহে খাব। হায়, যাৰ ল'ৰা ছোৱালী দুৰ্জন হৈ যায় সেই মানুহৰ ঘৰত কেনে অমংগল। কুশল তাৰ পৰা ওলায় আৰু মাক বাপেকৰ ওপৰত ঈশ্বৰৰ ক্ৰোধ থাকে। এইকাৰণে ল'ৰা ছোৱালীবোৰক
নম্ৰভাৱে শিকাবলৈ যতন কৰা আৰু বিশেষকৈ মাক বাপেকৰ সজ কৰ্মৰ আৰ্হিয়ে সিহঁতৰ কোমল মন মগ্ন কৰা হওক।